মই আগতে ইউপিপি দলত আছিলে কোনটো দলত ইউপিপিএলত আছিলে আচ্ছা আজি আপনি ইউপিপিৰ পৰা এৰিয়া কাৰণটো কি কাৰণটো ইউপিপিএলে তো কাম কৰা নাই আমি যেনিবা গোৰ্খা না আমাক কোনো অস্তিত্বই দিয়া নাই আৰু বিপিএফে আগৰ পৰাই গোৰ্খাক অস্তিত্ব দি আছিলে ইয়াৰ কৰি আমি তাৰ পৰা এৰি কিনে আকৌ বিপিএফত জইন কৰিলো এতিয়া ৰিজাল্টটো বিপিএফত অহাৰ পিছতো আমাক বহুত ভাল লাগিছে আমাক যিমান সন্মান দিছে এই সন্মান আমি আগতে পোৱা নাছিলো এতিয়া আমি পালো এতিয়া বিপিএফতে জইন কৰিম বিপিএফতে থাকিম আমি আপোনালোকে নিশ্চয় ভাবি আছে কি বিপিএফ দল আকৌ আহিব বুলি নিশ্চয় আহিব 100% আহিব 2 বছৰৰ পিছত আমাৰ চৰকাৰ আকৌ আহিব 15 বছৰত যিটো আছিলে এতিয়া 2 বছৰত যোনটো কৰি আছে এখেতসকলে একোৱে আগবঢ়া নাই আৰু যিটো 15 বছৰত আগতে আছিলে সেইটো আকৌ ঘূৰি আহিব আমি যোনটো গোৰ্খা হতে আমি বিচাৰিছিলো যোনটো আগ্ৰামা ছাৰে ক'লে যে 2003 চনত যোনটো আমাৰ গোৰ্খাসকলক অস্তিত্ব দিছিলে সেইটো আকৌ দিম বুলি কৈছে ইয়াৰ কাৰণে আমি সকলো গোৰ্খা বিলাকে আকৌ আগ্ৰামা ছাৰকে যোগদান দিম আৰু আমি জিতামে এইটো বিপিএ হেৰি থাকিলে নহ'ব 43 জন যোগদান দিলে ক'ত দিলা বিপিএফত বিপিএফত